কওঁ বা টুৰিজিম বুলি কওঁ, টুৰিজিমটো এনেকুৱা এটা উদ্যোগ বা এনেকুৱা এটা ইণ্ডাষ্ট্ৰী য'ত আমাৰ ইনভেষ্টমেণ্ট নালাগে। তাৰমানে আমি গড় বা বাঘ বা হাতী আমি বনাব নালাগে। আপুনি যদি বেলেগ কিবা এটা ধৰক বিজনেছ কৰিম বুলি কয়, যিকোনো এনি বিজনেছ আমি কি হয়তো কনষ্ট্ৰাকশ্যন কৰিব লাগিব, তাক বনাব লাগিব, মেনুফেকচাৰিং কৰিব লাগিব, তাৰপিছত কিবা এটা উদ্যোগ বা প্ৰডাক্ট আহে। এইটো ইণ্ডাষ্ট্ৰীত কি ভাল হয় যে আমাৰ ইয়াত যিখিনি মেইন প্ৰডাক্ট অলৰেডি আমাক প্ৰকৃতিয়ে বা প্ৰভুৱে বা ঈশ্বৰে আমাক অলৰেডি দি থৈ দিছে। আমাৰ কেৱল কাম হ'ব লাগে যে ইয়াক আমি কেনেধৰণে পৰিচালনা কৰিব পাৰোঁ, অলপমান জাষ্ট মেনেজমেণ্ট বা পৰিচালনা কৰাটো আমাৰ দায়িত্ব। ইয়াত আমি যিমানে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম আমাৰ সকলোৰে কাৰণে ভাল। এনেকুৱা নহয় যে কোনোবা এজনে লাভালাভ হ'ব, আনজনে এনেকুৱা নহয়। আৰু যেতিয়া আমি বন্যপ্ৰাণীৰ কথা কওঁ, বন্যপ্ৰাণীৰ কাৰণে কি হয়, যিবোৰ আমি ধৰক ঘৰত আমি নুপুহোঁ, আপোনালোকে জানে ভালদৰে যে ঘৰচীয়া জীৱ জন্তু বা বনৰীয়া জীৱ জন্তু তাৰ পাঠ্যপুথি এইটো মই ক'ব নালাগে আপোনালোকক। কিন্তু আমাৰ মূল উদ্দেশ্য হ'ব লাগে যে আমি আমাৰ যিখিনি বন্যপ্ৰাণী আছে বা ৱাইল্ড লাইফ যিখিনি আছে, এইখিনিক লৈ আমি কেনেধৰণে ভালদৰে পৰিচালনা কৰিব পাৰোঁ। যিসকল আছে, যদি ষ্টুডেণ্টছ ইয়াতে আছে, এই ক্ষেত্ৰত অধ্যয়ন কৰিব পৰাও বেলেগ বেলেগ স্ক'পবোৰ থাকে। এতিয়া ধৰক ছাত্ৰ ছাত্ৰী যিসকলে স্কুলত আছে, পিছত কলেজলৈ যাব, তেওঁলোকে যদি ইচ্ছা কৰে যে মই এইটো ক্ষেত্ৰত মানে ৱাইল্ড লাইফৰ ক্ষেত্ৰত বা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ জীৱিকা বা আৰ্নিং কৰিব বিচাৰোঁ, তেওঁলোকৰ বেলেগ বেলেগ ইয়াৰ পাঠ্যক্ৰমবোৰ আছে, কোৰ্চবিলাকো থাকে, যিবোৰ আমি অধ্যয়ন কৰিব পাৰোঁ। ধৰক ৱাইল্ড লাইফ মেনেজমেণ্টৰ হ'ব পাৰে, বটানী কোনোবা জীৱ বিজ্ঞান পঢ়িছোঁ, বিজ্ঞান পঢ়িছোঁ, এনেকুৱাবিলাক আমি পঢ়িব পাৰোঁ। পঢ়া শুনা কৰি আহিলে কি হয়, এইটো ক্ষেত্ৰত যদি আমি আহোঁ আমাৰ কাৰণে অলপ ভাল হয়। কিন্তু এনেকুৱা নহয় যে একেবাৰে কৰিলে মানুহ ছাকচেছফুল হ'ব, তেনেকুৱা নহয়। হয়তো আমি পঢ়া শুনা কৰি আহিব লাগিব, যিটো আমি পিয়ৰলি কেৰিয়াৰ বুলি ক'ম। আৰু নহ'লে আমি নিজৰ অভিজ্ঞতাৰ পৰা, নিজৰ স্কিলৰ পৰা, নিজৰ যিখিনি আমাৰ দক্ষতা আছে, ধৰক আমি ইয়াত যিখিনি চৰাই চিৰিকটি আছে, আপোনালোকে যদি ভালদৰে চৰাই চিৰিকটিখিনি জানে, নামবোৰ জানে, তাৰ লোকেল নাম হওক, ইংৰাজী নাম হওক, এইবোৰ আমি জানো। কাৰণ যেতিয়া বিদেশৰ পৰা ব্যক্তিসকল আহে, মানুহবোৰ আহে, তেওঁলোকৰ বিভিন্ন ইণ্টাৰেষ্ট থাকে। কোনোবাই জীৱ জন্তু চাই ভাল পাব, কিছুমানে চৰাই চিৰিকটি চাই ভাল পাব, কিছুমানে পখিলা চাই ভাল পাব, বিভিন্নজনৰ বিভিন্ন ইণ্টাৰেষ্ট থাকে। কিছুমানে বিভিন্ন উদ্ভিদ গছবোৰ আছে, অৰ্কিডবোৰ আছে। এইবোৰৰ কাৰণে আমাৰ কি উদ্দেশ্য আমাৰ হ'ব লাগে যে আমি যদি এইটো ক্ষেত্ৰত আমি কাম কৰিব বিচাৰোঁ, আমি অলপ ইয়াৰ ওপৰত জ্ঞান লোৱাটো আমাৰ উচিত। আৰু সেইটো কাৰণে আমাৰ এনেকুৱা নহয় যে অকল ষ্টুডেণ্টে পাৰিব, তেনেকুৱা নহয়। আমি ছিনিয়ৰ যিবোৰ জ্যেষ্ঠ ব্যক্তি, আমি যদি ইচ্ছা কৰোঁ যে আমি অলপ শিকিব বিচাৰোঁ, আমি শিকিব পাৰোঁ। দুটা আমি ল'ব পাৰোঁ। কেৰিয়াৰ বুলি যিটো আমাৰ মূল বিষয়, কেৰিয়াৰ বুলি ক'লে আনুষ্ঠানিক মানে হৈছে কি, আমি ধৰক স্কুল কলেজত পঢ়িলোঁ, এই বিষয় বন্যপ্ৰাণীৰ লগত আৰু এটা ভাল অপশ্যন থাকে। যদি কোনোবা ভেটেৰিনেৰী পঢ়ে, ডক্টৰ হ'বলৈ আমাৰ বহুতৰে মন থাকে। আপোনালোকৰ নিশ্চয় যিবোৰ আমাৰ গাৰ্জেন আছে, আপোনালোকে নিশ্চয় বিচাৰিব ইন ফিউচাৰ যে ল'ৰা ছোৱালীবোৰ ডক্টৰ হওক। ডক্টৰ মানে এনেকুৱা নহয় যে অকল মানুহৰ ডক্টৰ হ'ব পাৰে, জীৱ জন্তুৰ কাৰণেও আমি ডক্টৰ হ'ব পাৰোঁ। ভেটেৰিনেৰী ছায়েন্স আমাৰ অলৰেডি আছে, তেনেকুৱা কলেজো আমাৰ অসমত গুৱাহাটীত আছে। গতিকে আমি তেনেকুৱা পাঠ্যক্ৰমবোৰো কৰিব পাৰোঁ। আৰু ধৰক যিমানবোৰ আমাৰ জীৱ জন্তু আছে, বিভিন্ন ধৰক কেতিয়াবা ডিজাষ্টাৰ হ'ব পাৰে, দুৰ্যোগ হ'ব পাৰে, য'ত চোৱা চিতা কৰাৰ কাৰণে আমাক হেল্থ প্ৰফেচনেলছৰ দৰকাৰ হয়। চ' এইটো এটা ক্ষেত্ৰ হ'ব পাৰে। যদি আমাৰ ষ্টুডেণ্টছ কোনোবা আছে যিসকলে ভাবি আছে যেতিয়া মই স্কুলত আছোঁ, পিছলৈ ভেটেৰিনেৰিয়ান হ'ব বিচাৰোঁ, সেইটো এটা আমাৰ স্ক'প থাকে, সুবিধা থাকে। এনেকুৱা বিভিন্নবোৰ সুবিধা আমাৰ মাজত আছে। কিছুমানে নহয় চাব যে আমাৰ এনেকুৱা ধুনীয়া এখন ডাঙৰ আমি এটা অনুষ্ঠান এটা কৰিছোঁ, য'ত উদ্দেশ্য যে আমাৰ দেশৰ বিদেশৰ বিভিন্ন ব্যক্তিসকলে গম পাওঁ যে বিটিআৰত বিশেষভাৱে মানসত বা বিটিআৰত কেনেকুৱা জীৱ জন্তুবোৰ আছে, বিশেষভাৱে বন্যপ্ৰাণীবোৰ আছে। আমিও নিজে গম পাব লাগিব আৰু লগতে আমি বেলেগসকলক আৰু ৰাইজৰ বেলেগ যিবোৰ আমাৰ আছে, আমাৰ ৰাজ্যৰ বিভিন্ন ঠাইৰ বা আমাৰ বেলেগ ঠাইৰ মানুহবিলাক আমি জনোৱাটো উচিত। লগত ধৰক এতিয়া টুৰিজিম বুলি ক'লে, বন্যপ্ৰাণী যে কেৰিয়াৰ বুলি ক'লে এটা থাকিব আমাৰ যিসকলে পঢ়া শুনা কৰি আমি আহিম, কিছুমানত খুব ভাল হ'ব। ধৰক কোনোবা ভেটেৰিনেৰী ডক্টৰ হ'ব পাৰিলে তেওঁলোকে কেতিয়াবা বোলে ঠিক আছে মই জীৱ জন্তুৰ স্বাস্থ্যৰ কাৰণে কাম কৰিম। কিছুমানে ভাবিলে নহয় মই এইটো ক্ষেত্ৰত নহয়, মই ইয়াৰ সংৰক্ষণৰ কাৰণে কেনেকুৱা কি কাম কৰিব পাৰি বেলেগ বেলেগ। চ' এনেকুৱা আমাৰ বেলেগ বেলেগ আমি ভগাই ল'ব পাৰোঁ। কিছুমানে আকৌ যদি ভাবে নহয়